তোমালোকে চাই আছে বহৰ ইউটিউব চেনেল। ইয়াত তোমালোকে পাবা নতুন তথ্য শিক্ষামূলক ভিডিঅ'। ভিডিঅ'বোৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এই ভিডিঅ'টোত জানিম লিচু ফলৰ বিষয়ে। 1 নম্বৰ লিচু গছ কিমান ডাঙৰ হয়। 2 নম্বৰ লিচু কোন মাহত গছত ধৰে। 3 নম্বৰ লিচু পকিবলৈ কিমান দিন লাগে। 4 নম্বৰ লিচুৰ খেতি পোনপ্ৰথমে ক'ত কৰা হৈছিল। 5 নম্বৰ লিচুৰ বৈজ্ঞানিক নাম কি। 6 নম্বৰ লিচু খালে শৰীৰৰ কি হয়। ব্লগ ভিডিঅ'টো আৰম্ভ কৰো। লিচু গছ সাধাৰণতে 10 ৰ পৰা 15 মিটাৰ প্ৰায় 30 ৰ পৰা 50 ফুট ওখ হয়। ভাল মাটি, যথেষ্ট পানী আৰু উপযুক্ত যত্ন থাকিলে কিছুমান গছ 20 মিটাৰলৈকে ডাঙৰ হ'ব পাৰে। লিচু গছ সম্পূৰ্ণ ডাঙৰ হ'বলৈ 8 ৰ পৰা 12 বছৰ সময় লাগে। লিচু সাধাৰণতে ফাগুন-চ'ত মাহত গছত ফুল ধৰে। ফুল পৰাৰ পাছত চ'ত-বহাগ মাহত ফল ধৰা আৰম্ভ হয়। পাছলৈ বহাগ-জেঠ মাহত লিচু ডাঙৰ হয় আৰু জেঠ-আহাৰ মাহত পকিবলৈ ধৰে। লিচু ফুল ধৰা পাছত সাধাৰণতে 80 ৰ পৰা 100 দিন সময় লয় পকিবলৈ। আবহাৱা, মাটিৰ গুণাগুণ আৰু গছৰ যত্নৰ ওপৰত সময় অলপ আগ-পিছ হ'ব পাৰে। গৰম আৰু উপযুক্ত পানী পালে লিচু ভালদৰে পকে আৰু মিঠা হয়। লিচুৰ খেতি পোনপ্ৰথমে চীন দেশত কৰা হৈছিল। ইতিহাস অনুসাৰে চীনত প্ৰায় 2000 ৰ পৰা 3000 বছৰ আগতে লিচুৰ খেতি আৰম্ভ হৈছিল। পাছলৈ এই ফল ভাৰতসহ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশলৈ বিয়পি পৰে। লিচুৰ বৈজ্ঞানিক নাম হৈছে লিচি চিনেনচিছ। লিচু খালে শৰীৰলৈ শক্তি আহে আৰু ভিটামিন চি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। ই হজম শক্তি উন্নত কৰে, ত্বক উজ্জ্বল কৰে আৰু ক্লান্তি কমায়। কিন্তু অধিক খালে গেছ, পেটৰ সমস্যা আৰু শৰীৰ গৰম অনুভৱ হ'ব পাৰে। ভিডিঅ' ভাল লাগিলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।